সেইফালে আছে পাঠশালাৰ বাছ ষ্টেণ্ড আৰু পাঠশালাৰ বাছ ষ্টেণ্ডৰ পৰা সেইফালে যাব লাগিব পশ্চিম ফালে পাঠশালা মহাবিদ্যালয়লৈ চাওঁ আহক বলক। পাঠশালাক নাট্য নগৰী, শিক্ষা নগৰী, নিম্ন নগৰী বুলিও কোৱা হয়, শিক্ষা নগৰী বুলিও কোৱা হয়, কাৰণ বহুতো আছে স্কুল কলেজ ব্যক্তিগত খণ্ডৰ চৰকাৰী স্কুল কলেজ মহাবিদ্যালয় আছে। এইফালে আছে আমাৰ পাঠশালা মহাবিদ্যালয়। আমি আহি পালোঁ। নেশ্যনেল হাইৱেৰ কাষতে এইখন। পুখুৰী আৰু পুখুৰীটোৰ কাষতে আছে এনেকুৱা সুন্দৰ সুন্দৰ গছ আছে। সেউজীয়া পৰিৱেশ চাৰিওফালে। এনেকৈ সোমাই আহিব লাগিব কলেজখনলৈ। এনেকৈ শাৰী শাৰীকৈ গছ আছে। পৰিৱেশ মজা, সুন্দৰ সেউজীয়া পৰিৱেশ। আৰু কাষতে এইটো এটা পুখুৰী আছে, বৃহৎ ডাঙৰ পুখুৰী এইটো। এতিয়া আমি স্কুলখনৰ এইফালে যাম, আমি বাৰাণ্ডাৰ ফালে যাম। বাৰাণ্ডাই আমি ঘূৰিম, সকলো ফালে ঘূৰিম অলপ। এনেকুৱা পৰিব। এইখিনি নতুনকৈ বান্ধিছে বোধহয়, লিখা আছে এইবিলাক। ইয়াত আছে ক্লাছৰুম, এইটো এটা ক্লাছৰুম। আৰু এনেকৈ চিধাই যাওঁ আহক। সৰুকৈ এখন বাগিচাও আছে। এতিয়া আৰু সেইফালে যাওঁ, সেইফালে ক্লাছৰুম আছে, শ্ৰেণীকোঠা। মজা। আজি ৰবিবাৰ আছে, সেইকাৰণে কোনেও অহা নাই। পৰিৱেশটো ভাল লাগিছে। এইফালেতেও ওলাব পাৰি। এইখিনিৰ ওচৰ পাজৰৰ ল'ৰা ছোৱালীখিনি ইয়াত পঢ়ে। ভাল লাগিলে ইয়াত। পাঠশালা মহাবিদ্যালয়ৰ পৰা আহিলোঁ। যোৱাকালি আমাৰ গজালিতে এটা ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হৈছিল। ভৱানীপুৰ কলেজৰ সন্মুখেদি ইমান ভয়ানক আছিল যে বহুত বেছি ভয় লগা, বেয়া লগা। মানে তেনেকুৱা পথ দুৰ্ঘটনা ৰোধৰ কাৰণে প্ৰশাসনে ব্যৱস্থা ল'ব বুলি আশা ৰাখিছোঁ। এয়া এইফালেদি গৈ আছোঁ। সকলোকে লাগে শান্তি পাবলৈ হ'লে আমি বেলেগৰ যিবিলাক সুখ সেইবিলাক নিজৰ সুখ বুলি ধৰি ল'ব লাগিব।